Hello guys, welcome to Rupon Korea YouTube channel. আজি আমাৰ বিষয়টো হৈছে অসমৰ ইটো তো তাত মই 8টা এনেকুৱা প্ৰশ্ন দিছো যেটো কুইজৰ কাৰণে ইম্পৰ্টেন্ট আৰু বাকি কিছুমান জবৰ কাৰণে ইম্পৰ্টেন্ট কোৱেশ্চনছ হয় তো আহক পলম নকৰি ভিডিঅ'টো চাওক তাৰ আগতে আমাৰ চেনেলটো লাইক কমেন্ট শ্বেয়াৰ আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু লগতে থকা বেল আইকনটো দবাই দিব যাতে এনেকুৱা ধৰণৰ ভিডিঅ' পোনপ্ৰথমে আপোনাৰ ওচৰত নটিফিকেশ্যন যায় তো পলম নকৰি চাওঁ আহক ইয়াত দিয়া আছে অসম সাহিত্য সভাৰ প্ৰথম সম্পাদক কোন শ্ৰীযুত হৰচন্দ্ৰ গোস্বামী আহকচোন চাওঁ আকৌ কি কৈছে চাওঁ আহক অসম সাহিত্য সভাৰ প্ৰথম সম্পাদক কোন শ্ৰীযুত হৰচন্দ্ৰ গোস্বামী প্ৰশ্নটো ভালকৈ শুনি ল'ব অসম সাহিত্য সভাৰ প্ৰথম সম্পাদক কোন শ্ৰীযুত হৰচন্দ্ৰ গোস্বামী আহকচোন চাওঁ 2 নম্বৰ কুৱেশ্যনটো অসমৰ প্ৰথম ICS বিষয়া কোন মানিক চন্দ্ৰ বৰুৱা কুৱেশ্যন নম্বৰ 3 প্ৰথম অসমীয়া অভিধান প্ৰণয়ন কৰে ডক্টৰ মাইলছ ব্ৰনছনে আহকচোন 4 নম্বৰ প্ৰশ্নটো কি কৈছে চাওক প্ৰথম অসমীয়া মহিলা কবি কোন পদ্মাৱতী আহোমৰ শেষ ৰজা কোন পুৰন্দৰ সিংহ আহকচোন চাও তাৰ পিছৰ প্ৰশ্নটো কি কৈছে ভুলাই শৰ্মাৰ ছদ্মনাম কি আছিল ৰজনীকান্ত বৰদলৈ আহকচোন চাও তাৰ প্ৰশ্নটো কি কৈছে প্ৰথম অসমীয়া IAS কোন ঐচিত্য শইকীয়া আহকচোন চাও তাৰ পিছৰ প্ৰশ্নটো কি কৈছে প্ৰথম অসমীয়া কবি কোন হেম সৰস্বতী এই 8টাৰ ভিতৰত গোটেইকেইটাই ইম্পৰ্টেন্ট কুৱেশ্যন মই আপোনালোকক বাছি দিছো ইয়াৰ পৰা কমেও 2টা নহলে 3টা আহিবই আপোনালোকে চাব আৰু যদি এই ভিডিঅ'টো ভাল পাইছে তেনেহলে লাইক কমেন্ট শ্বেয়াৰ আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব যাতে এনেকুৱা ধৰণৰ ভিডিঅ' আপোনালোকে পাই থাকে আৰু যদি কিবা ভুল হৈছে তেনেহলে আপোনালোকে কমেন্টছত জনাব মই ভুলখিনি শুধৰাবলৈ চেষ্টা কৰিম তো আজিলৈ ধন্যবাদ জয় অসম